guys, welcome back to my channel Susmita Blog STM. তো আজি যাবলৈ ওলাইছো আমি পিকনিকলৈ আৰু বহুত দিনৰ মূৰত মই লং ব্লগ লৈ আহিছো। তো ষ্টাৰ্টিংৰ পৰা হেকলৈকে চাব। বহুত দিনৰ মূৰত আনিছো মানে মোৰ হেনুকা ঘুৰা ফিৰা নহয় হেৰ কাৰণে লং ব্লগটো নানো। মোৰ শৰ্টস ব্লগবোৰ আপোনালোকে চাই থাকিব। শৰ্টস ব্লগ মই হিন্দী ভয়েস ওভাৰ দিও কিন্তু আজি লং ব্লগটো বনাইছো অসমীয়া দি। তো মৰম দিব আৰু ব্লগটো ফাৰ্ষ্টৰ পৰা হেকলৈকে চাব। তো গাইস আমি এটা মানে ৰেডি হম হোৱা নাই এটা একো হোৱা নাই ঘৰত আমাৰ এটা ৰেডি হৈ আছে যে কি কৰিব নকৰিব ইফালে আমাৰ কিচেন আছে আৰু মাম্মি কি কৰি আছে চাওক মই কি কৰ কাৰণে ভাত বনাই আছো আৰু মই কি কৈছিলাম না মই কিবা আঞ্জা বিচাৰি আছো গাইস আমি খানা খাম কিন্তু আমি খানা খাম ঘৰৰ পৰা বনাই লৈছে গাইস কিন্তু একো ইন্টাৰেষ্ট নাহিব কিন্তু তথাপি খাব লাগিব নহয় যাবহে লাগে মোক ইহতে কি কৰিছে মানে ঘৰত ৰান্ধিখিনি লৈ যাব বুলি কৈছে ভাল লাগিব জানো কমেন্ট কৰি জনাব আছে আমাৰ বৌ বৰপেটাৰ পৰা আহিছে পিকনিক খাবলৈ এটা ৰেডি কৰি আছে পুৰা বাচন দাচন ধুই মানে খাজু মেলি আহিছে বৌ কি কৰি আছা নো ৰিয়াকচন মানে কামত বিজি আগো ন ইফালে দেউতাই মছলা খুন্দি আছে মানে আঞ্জাটো বনাই ল'ব ন মাংস ইয়াৰ পৰা বনাই ল'ব ঘৰৰ পৰা তাৰ কাৰণে দেউতাই মছলা পিচি আছে মিক্সিৰ অৱস্থা নাই গাইস ইগনোৰ ডান যেহেতু আমি বঙালী হয় তাৰ কাৰণে শুকান জলকীয়া ভাজি লৈছোঁ আৰু ইফালে শাক আৰু ছোলা মানে বুটৰ দালি বনাইছে বুটৰ আঞ্জা তো আমি এতিয়া গোটেইকেইটা ফেমিলি ৰেডি হ'লোঁ এতিয়া আমি অটোত যাম অটোত বোলে জাগা নাই সেই কাৰণে আমি স্কুটিত যাম মই আৰু ভাইটি স্কুটিত যাম আৰু দাদা আৰু বৌ স্কুটিত যাব বাকী অটোত আমাৰ গোটেইকেইটা ফেমিলি যাবলৈ ওলাইছে আৰু অটোত উঠাই লৈছে খোৱা বস্তুবোৰ মানে খাবতো লাগিব ন যিহেতু বনাই লৈ গৈছোঁ চাই লৈছে কি খোৱা বস্তু আছে কি নাই খোৱা বস্তুটো মেইন ন এইখিনি ৰাস্তাটো চাইখিনি লাগিছে কি ৰাস্তাটো বৰ ধুনীয়া হ'ব কিন্তু আমি গৈহে গম পালোঁ কি ৰাস্তাটো এনেকুৱা ধূলি খাবলগীয়া অৱস্থা হৈ গ'ল গাইছ মানে পস্তাই আছোঁ যদি অটোত অকণমানো জাগা পালোঁ হয় মই গুচি গ'লোঁ হয় অটোতে কিন্তু ইমান ধূলি নাই কি ক'ম জাগা কম পৰিছে মানে আমি স্কুটিত গৈ আছোঁ আৰু স্কুটিও আমাৰ বেয়া নাজানো কি হ'ব বাছ আমি গৈ আছোঁ আৰু জাগাৰ নাম নেকি গ্ৰীণ হিমালয় যাই পোৱা নাই কিন্তু বৰ্তমান আমি গৈ আছোঁ ফাইনেলি আমি আহি গ'লোঁ লোকেশ্যনলৈ কিন্তু এতিয়া গেটত পইচা দিখিনি মানে এণ্ট্ৰি কৰিব লাগিব আমাৰ দুটা স্কুটি আছে আৰু এটা অটো আছে অটোৰ পইচা আৰু স্কুটিৰ পইচা কিমান লৈ নাজানো কিন্তু আমি ইয়াতে ৱেইট কৰি আছোঁ ইমান দেৰি কৰি আছে এণ্ট্ৰি কৰিবলৈ মানে পইচা বেছিকৈ লৈছে না কমকৈ লৈছে নাজানো লোকেশ্যন চাগে ভাল হ'ব পাৰে সেইকাৰণে বেছিকৈ পইচা ল'বও পাৰে ঠিক নাই এতিয়া ভিতৰত গ'লেহে গম পাম সিহঁতৰ কিজানি বেছিয়ে পইচা লাগে অকণমান তৰ্কই হৈছে ইয়াতে কি ক'ম আৰু খানা খাব সেই আগতে তৰ্কই হ'ল কৰি আছে সিহঁতে বিজনেছ কিন্তু ইটো মানুহটো বেছিয়ে খং উঠিছে কিবা চাই গাইছ ফাইনেলি লোকেশ্যন আহি দিছোঁ লোকেশ্যনটো ইমান মানে মাদাৰ 250 টকা ৰাখিছে গেটত কিয় ৰাখিছে নাজানো মানে অকল জংঘল আছে আৰু দূৰত অকণমান পাহাৰ আছে আৰু এইবোৰ নদী এনেকৈ আছে বহুত ফাল্টু জেগা নাহোঁ নেক্সট টাইম নাহোঁ গাইছ এইফালে 250 টকা ৰাখিছে সো গাইস আমি ফাইনেলি আহি পাইছোঁ লোকেশ্যন চাব পাৰে এনেকুৱা জাগা আমি 250 টকা দি এণ্ট্ৰি কৰিছোঁ লোকেশ্যন ক'ব গ'লে জংঘল আৰু অলপমান নদী আৰু মাজত অলপমান আছে পাহাৰ আপোনালোকে আহি পাইছে জাগাটোৰ নাম হ'ল নাগাপুৰ গ্ৰীণ হিমালয় মই চবকে সুধিম এটাকে কি জাগাটো কেনে লাগিছে চবকে মোক কিন্তু বেয়া লাগিছে মানে ইমান এক্সপেক্ট কৰা নাছিলোঁ যে এনেকুৱা হ'ব বুলি মানে অকল নদী অকল আছে আৰু পাহাৰ অকল জংঘল পাৰ্ক বুলি বস্তু একো নাই চবক মই সুধি আছোঁ এটাতে কাউণ্ট কৰিব কাক কেনেকুৱা লাগিছে মই সুধিম দেই তোমাৰ মাহী হয় কেনে লাগিছে মাহীৰ জাগাটো আপোনাক ধুনীয়া লাগিছে আমাক কিন্তু বেয়া লাগিছে দেই কেনে লাগিছে বৌ আছে ফটোশ্বুট ইটো মোৰ মা আপোনাক কেনে লাগিছে জাগাটো মোক ইমান ভাল লগা নাই বগা মাটি নিচিনা লগা নাই গ্ৰীণ হিমালয় পেলাই এইটো দাদু আৰু মাহী আৰু আমাৰ এই ভাইটি কেমেৰামেন কেনে লাগিছে জাগাটো ভাল লাগছে কেনে লাগিছে জাগাটো ভাল লাগছে দেউতা কেনেকৈ লাগিছে জাগাটো ভাল লাগিছে ককা
এইটো আমাৰ মামী হয়। মামী আপোনাক কেনেকুৱা লাগিছে জেগাটো? বহুত 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 ভাল লাগিছে। ভাল লাগিছে, কাৰোবাক ভাল লাগিছে, কাৰোবাক বেয়া লাগিছে। কি কেনে লাগিছে জেগাটো? জেগাটো আপোনাক একদম বঢ়িয়া বঢ়িয়া। এইটো আমাৰ সৰু মহা। কেনে লাগিছে আপোনাক জেগাটো? মজা মজা বঢ়িয়া একদম জংগল জংগল ডাঙৰ ডাঙৰ পাথৰ পাহাৰটো অলপ দূৰ হৈছে কিন্তু ওচৰত থাকিব লাগিছিল আৰু চ' গাইজ মই আহিয়ে পালোঁ বগৰী। বগৰী পায়ে মই মুখত ভৰাই দিলোঁ, কিন্তু মোক যে ইমান ভাল লাগে বগৰী মইহে জানো। আৰু ফেমিলি সকলো মিলি বগৰী গছৰ তলতে জেগা পালে মানে খাবৰ কাৰণে। কাৰোবাক তিতা লাগিছে, কাৰোবাক মিঠা লাগিছে। মোক কিন্তু বগৰী যেনেকুৱাই অৱস্থাত নাথাকক কিয় মোক কিন্তু ভালেই লাগে দেই। তো আমি সকলো বস্তুবোৰ বনাই আনিছিলোঁ ন, আহি পেলাই আমাৰ খালি খাবহে লাগে। আমি এতিয়া খাবৰ কাৰণে মানে যোগাৰ কৰি আছোঁ, মানে ইফালে ইফালে বহিখিনি সকলোৱে খাম। আৰু আমি ফটো চটো কৰিলোঁ, বহুত ঘূৰিলোঁ। কি ঘূৰি মানে অকল ঘূৰা জেগাটো নাই, কিন্তু ফেমিলি থাকিলে এনজয়টো হয়ে ন। চ' গাইজ মই খাই মেলি উঠি গ'লোঁ বগৰী বুটিবলৈ। ইয়াতে মানে ইমান বগৰী আছে জংঘলৰ মাজত, গছ আছে ওপৰত। কিন্তু আমি গমেই পোৱা নাছিলোঁ যে ইমান বগৰী আছে, কিন্তু ইমান যে কি লাগি গ'ল ন জংঘলৰ বস্তুবোৰ। একো নহয় গাইজ, বগৰী খাব পাম নহয়। এতিয়া গালি খাম মই, কিন্তু কথা নাই গাইজ, বগৰী পালে আৰু কি লাগে। এইবোৰ লাল লাল পকা পকা বগৰী। আৰু মোৰ ভাইটিয়ে ল'লে এটা টেষ্ট কৰিবৰ কাৰণে, ইমান টেষ্টি ন কি ক'ম। মই ঘৰতো লৈ আহিছোঁ, আৰু এতিয়া ন মই মাক ক'ম যে মোক এৰাই দিবলৈ। গালিটো খাম, কিন্তু কথা নাই গাইজ, বগৰীৰ আগত চব চলে। আৰু মামীহঁতে মানে গোটেই মাহী মামী চবেই মিলিখিনি মোক এইবোৰ এৰাই দি আছিলে। ক্লিপ লাগিছে গাইজ, ক্লিপ আইট লাগিছে। ইমান বেছিকৈ লাগিছে মানে 4-5জন মিলি মানে এৰাব পৰা নাই। আধা ঘণ্টাৰ ওপৰত লাগিছে এইবোৰ এৰাবৰ কাৰণে। ইফালে আমাৰ জেণ্টছ পাৰ্টিবোৰ খানা খাই আছে, আৰু মই ইফালে ক্লিপ এৰাই আছোঁ গাইজ। আৰু আমাৰ যাব টাইম হ'লে নহয়। মা বোলে নেকি ইয়াতে কেতিয়াও নাহে, মানে ইমানেই বেয়া লাগিছে। আৰু মোৰ কি হয় এটা জানেনে, মই মানে পাহৰিয়ে থাকোঁ যে মই লং ব্লগ বনাইছোঁ, আধা ক্লিপ শ্বুট কৰিব পাহৰি থাকিলোঁ। মোৰ লগত এনেকুৱাই হয় গাইজ। গাইজ যদি আপোনালোকক মোৰ ব্লগ অলপো ভাল লাগিছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবটো প্লিজ কৰিব, মোৰ ছাবস্ক্ৰাইবৰ বহুত দৰকাৰ। আপোনালোকে বুকুৰ পৰা মানে মৰম যাচিব। ময়ো অসমৰ ছোৱালী হয়, মোকো মানে অধিকাৰ আছে ন আগবাঢ়িবৰ কাৰণে। তো আপোনালোকে যদি ছাপোৰ্ট কৰে মই বহুত আগলৈকে যাম। তো এইটোৱে কথা ক'ম যে ছাবস্ক্ৰাইব প্লিজ কৰি দিব, আৰু ব্লগটো যদি চাইছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত এইটো শ্বেয়াৰ কৰি দিব, কাৰণ মোক ছাবস্ক্ৰাইবাৰ লাগে গাইজ। আহোঁতে ধূলি বালি খালোঁ। এতিয়া আমি অটোত যাম, দাদা আৰু মামাহঁতে যাব, স্কুটি দি ভাইটিও যাব। এতিয়া আমি অটো দি যাম গাইজ, অটো দি যাম। মানে ইমান ধূলা খাইছোঁ নহয়, মানে মুড অফ হৈ গৈছে। এতিয়া আমি জেগাটোক টাটা বাই বাই দি ঘৰলৈ ওলাই গৈছোঁ। আপোনালোকক কেনে লাগিছে জনাব দেই, কিন্তু মোক ভাল লগা নাই বুলি কৈছিলোঁ লোকেশ্যন। যদি ফেমিলি পালে কাক ভাল নালাগে গাইজ। ফেমিলিৰ লগত এনজয় কৰিলোঁ, বগৰী খালোঁ, খানা খালোঁ। হয় আমি ডিজে চিজে অনা নাই, ডিজে চিজে আনিলে বেছি ফূৰ্তি লাগিলে হয়। নেক্সট টাইম যদি কেতিয়াবা যাওঁ আমি ডিজে চিজে প্লেন কৰি যাম। আমাৰ মানে প্লেন নাছিল। আমি 4:30টাত ঘৰত উভতি আছোঁ, এতিয়া ঘৰত যাম। ব্লগটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব প্লিজ। বাই বাই, থেংকছ ফৰ ৱাচিং, টাটা।